কাৰ্বি আংলং জিলাৰ ঢেণ্ডাঘাট বজাৰত অৱস্থিত অসম গ্ৰামীণ বিকাশ বেংকত লিংক নোহোৱাত সাধাৰণ ৰাইজৰ গুৰুতৰ অভিযোগ। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 14 নং কৰকান্থী পৰিষদৰ সমষ্টিৰ তথা চামিলাংশ আৰক্ষী চকীৰ অন্তৰ্গত ঢেণ্ডাঘাট বজাৰস্থিত মাজমজিয়াত অৱস্থিত থকা অসম গ্ৰামীণ বিকাশ বেংকত দীৰ্ঘদিন ধৰি বেংকত লিংক নোহোৱাত গ্ৰাহকৰ গুৰুতৰ অভিযোগ। পুৱাৰে পৰা বেংকৰ বাহিৰত ঘণ্টা ঘণ্টা সময় ধৰি গ্ৰাহকসকলে অপেক্ষা কৰাৰ পাছতো কোনো ধৰণৰ সকাহ নোপোৱাৰ ক্ষোভ। আজিৰ পৰা কেইবাদিন ধৰি উক্ত বেংকত লিংক নোহোৱা অৱস্থাৰ ফলত নিতৌ বেংকলৈ আহি ঘূৰি যাব লগা হয় উক্ত বেংকৰ গ্ৰাহকসকল। আনহাতে গ্ৰাহকসকলে নিজৰ প্ৰাপ্য টকা পইচাৰ লেনদেন কৰিব নোৱাৰাত বহুতো কষ্টৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। স্থানীয় ৰাইজ তথা গ্ৰাহকসকলে দাবী কৰে যে উক্ত অসম গ্ৰামীণ বিকাশ বেংকৰ ঢেণ্ডাঘাট শাখাৰ কৰ্তৃপক্ষই অতি সোনকালে বেংকত লিংক নোহোৱাৰ সমস্যাসমূহ সমাধান কৰি পুনৰ গ্ৰাহকসকলক সেৱা আগবঢ়ায়। চামিলাংশৰ পৰা লংবাবন ইংটিৰ ৰিপৰ্ট, নিউজ 7 নৰ্থ ইষ্ট। এইখন এৰিয়া ঢেণ্ডাঘাট হয়। ইয়াতে একবাৰ যদি পইচা ওলাবলৈ হ'লে 3 দিন নহ'লে 5 দিন নহ'লে পইচা ড্ৰ কৰিব নোৱাৰে। আৰু কিহৰ কাৰণে বেংকে কেতিয়াবা লিংক নাই বুলি কয় আৰু কেতিয়াবা বোলে ৱেৰ ছিগি যায়। ইয়াৰ কাৰণে আৰু কেতিয়াবাতো মানুহ আহে দৰ্জা বন্ধ কৰি থাকে। বেংকটো কি ৰুল আছে নেকি, চৰকাৰৰ নীতি নিয়ম নেকি এইটো? বেংকে যে দৰ্জা বন্ধ কৰি পেলাই তলা লগাই পেলাই থাকা, এইটো চৰকাৰৰ যদি নিয়ম হয় তেতিয়া কৰি থাকিব, আৰু যদি চৰকাৰৰ নিয়ম নহয় বেংকটো খোলা থাকিব লাগে। এইটো কমেও হ'ল 1.5 বছৰ মানটো হৈয়ে গ'ল। বেংকটো তলা বন্ধ কৰি থাকিব, আকৌ বাহিৰত মানুহবিলাক এনেকৈ। এতিয়া ৰাইজে দেখি আছে কেনেকৈ থিয় হৈছে, দৰ্জা মুখত কেনেকৈ